শিল্পীসকল সঁচাকৈয়ে যাযাব নেকি? আৰু সেই মানুহবোৰ যাৰ বুকুত সদায় জাগ্ৰত হৈ থাকে ভালপোৱাৰ ক্ৰন্দন, ভালপোৱাৰ বিষাদ, ভালপোৱাৰ হেঁপাহ, ভালপোৱাৰ আনন্দ, সেইসকল মানুহ সঁচাকৈয়ে বাৰু যাযাবৰ হৈ পৰে নেকি? যাৰ দুচকুত অহৰহ আতুৰ হৈ থাকে এই পৃথিৱীৰ মংগলময় ধ্বনি। তেনেকুৱাই অনুভৱ হয় যেতিয়া পদপথত হঠাতেই লগ পোৱা যায় কোনোদিনেই নেদেখা নজনা এজন অচিনাকি মানুহৰ চিনাকি দুখন হাত, যি ক'ব পাৰে বন্ধু এবাৰ লগাই যাবা। শিল্পীসকল সঁচাকৈয়ে মৰ্ত্যৰ দেৱতা, আল্লাহ, গড। তেনে আমি সেই শিল্পীসকলক পূজা নকৰোঁ কিয়? আমি অনুভৱ কৰোঁ যেতিয়াই পৃথিৱীৰ মানুহে শিল্পীসকলক, সঁচা শিল্পীসকলক, মাটিৰ শিল্পীসকলক, মৃন্ময় হৃদয়ৰ শিল্পীসকলক পূজা কৰিব, তেতিয়াই হয়তো সুন্দৰৰ মন্ত্ৰ বাজি থাকিবই পৃথিৱী। এনে এটা দিন আমি ভাবিব নোৱাৰোঁনে য'ত নাবাজিব ব্ৰেকিং নিউজত বিষাদৰ সুৰ, য'ত নাবাজিব ব্ৰেকিং নিউজৰ নিৰাশাৰ আতংক, ভয়ৰ ত্ৰাস সন্ত্ৰাস। তেনে এটা দিন আমি আশা কৰিব নোৱাৰোঁ। আহকচোন আজি আপোনালোকক এই অনুষ্ঠানত আগবঢ়াওঁ এনে এগৰাকী শিল্পীৰ সংগীত গীত, যাক হয়তো আপুনি কোনোদিনেই লগ পোৱা নাই। তেখেত গহীন শইকীয়া, যোৰহাটত। আমি সেই মহান শিল্পীজনাক, সঁচা হৃদয়ৰ মানুহজনাক দূৰৰ পৰাই জনাইছোঁ প্ৰণিপাত।